নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্কুল কলেজসমূহ অতি শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰা হ'ব এই কথা জনালে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয় আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকৰ পৰা মত বিচাৰিছে কেন্দ্ৰই স্কুল কেতিয়া কেনেকৈ খুলিব আৰু 20 জুলাইৰ ভিতৰত এই মেইল কৰিব লাগিব অভিভাৱকসকল ইয়াত উল্লেখ কৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে দেশত বন্ধ হৈ থকা বিদ্যালয়সমূহ পুনৰ খোলা সন্দৰ্ভত শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ পৰা পৰামৰ্শ বিচাৰিছে কেন্দ্ৰই আৰু এই কথা প্ৰকাশ কৰিছে আজি অসমৰ এখন জনপ্ৰিয় বাতৰি কাকত আৰু যোৱাকালি কেন্দ্ৰই নটিচ জাৰি কৰিছে এখন নটিচৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে যে অতি শীঘ্ৰে স্কুল কলেজসমূহ খোলা হ'ব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অভিভাৱকসকলৰ পৰা মত বিচাৰিছে কেন্দ্ৰই স্কুলসমূহ কেনেদৰে খোলা হ'ব নেক্সট ইয়াত উল্লেখ কৰিছে মানৱ সম্পদ মন্ত্ৰালয়ে অহা 20 জুলাইৰ ভিতৰত ইমেইল যোগে বিচাৰিছে এই পৰামৰ্শ অভিভাৱকসকলে চলিত বছৰৰ আগষ্ট ছেপ্টেম্বৰ অথবা অক্টোবৰত কেতিয়াৰ পৰা বিদ্যালয়সমূহ খোলাটো বিচাৰিছে বিদ্যালয় খুলিলে অভিভাৱকসকলে বিদ্যালয় কৰ্তৃপক্ষৰ কেনে ভূমিকা আশা কৰে যদি বিষয় সন্দৰ্ভত অভিভাৱকসকলৰ মতামত বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে অহা 20 জুলাইৰ ভিতৰত অভিভাৱকসকলে coordination.ccl@gmail.com বা resample.edu@nice.in ঠিকনাত মতামত পঠাব পাৰিব কেন্দ্ৰই অতি শীঘ্ৰে স্কুলসমূহ খোলাৰ যোজনা কৰিছে এই সন্দৰ্ভত অভিভাৱকসকলৰ পৰা 20 জুলাইৰ ভিতৰত স্কুলসমূহ কেনেদৰে খুলিব বা আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ ইয়াৰ কোনটো মাহৰ পৰা স্কুলসমূহ খুলিব বা স্কুলসমূহ খুলিলে বিদ্যালয় কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাটো অভিভাৱকসকলে বিচাৰিলে তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই অভিভাৱকসকলৰ পৰা মত বিচাৰিছে